তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ, আজি আছে আমাৰ কলেজত ইলেকশ্যন আৰু এতিয়া মই গৈ আছোঁ আমাৰ কলেজ। তো ভিডিঅ'টো মানে বহুত ইণ্টাৰেষ্টিং হ'ব আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। লেটছ গ'। তো গাইজ ফাইনেলি বাছৰ পৰা নামিলোঁ আৰু ইফালে বা এজনীক লগ পাই গ'লোঁ। হাঁহিতে মাৰি তুমি দিয়া পগলা কৰি যেন দুচক নামটো কৈ দিয়া তোমাৰ। ধুনীয়া দেই, বা যদি বহুত কিউট আছে দেখিব ন। তাৰপিছত এতিয়া আমি গৈ আছোঁ কলেজত আৰু পূৰা ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। শেষলৈকে ভিডিঅ'টো পূৰা চাই থাকিব আৰু মানে কি হ'ল জানে, মই ঘৰৰ পৰা আহিলোঁ বাছত আৰু বাছৰ পৰা অহাৰ পিছত মানে কি কৰিলে, বাছখনে আহি টাউন আহিম বুলি ক'লে, তেজপুৰ টাউন আহি পেলাই মিছন চাৰিআলিত নমাই দিলে। তাৰপিছত আহিলোঁ টেম্পুত, ধোকা দিলে, বহুত নাইন চবি হৈছে ভাই। আৰু টেম্পুত আহিলোঁ, টেম্পুত আহোঁতে মানে বৰ্তা এজনক দেখিলোঁ আৰু বহুত বেয়া লাগিলে। কিয় জানে, বৰ্তাজনে অলপ মানে যিটো বয়সত তেওঁ ৰেষ্ট ল'ব লাগে সেইটো বয়সত তেওঁ মানে কষ্ট কৰি খাইছে মানে। লেটছ গ'। তো গাইজ ফাইনেলি এয়া কলেজ আহি পাই গ'লোঁ আৰু এতিয়া চাই থাকিব পাৰে ইলেকশ্যনৰ বতৰ। আৰু এইফালে কৃষ্ণা ঘোষ, পূৰা কিউট কিউট ছোৱালী। এইফালে মৰম জানো না। ओह यार ये कितनी औसम है यार। তোৰে হাততে হাত ধৰি দুবৰি মই পূৰা কিউট কিউট ছোৱালী। এইফালে আহা অলপ মানে কি ক'বা, আজি পূৰা ইলেকশ্যন পূৰা জোচ। আৰু ধুনীয়া ছোৱালী। কি ক'বা, আজি ইলেকশ্যন হিচাপে কি দিবা? আজি গিফ্ট মানে দিবা আৰু নিদিয়া প্ৰতিশ্ৰুতি দিছো। এয়া ধন্যবাদ। তুমি মোক পাহৰি গলা। এইটোতো নাই মানুহ আছে এয়া কিহত দিছিলা? এজিএছ। আৰু এইফালে মই পূৰা জোচত পূৰা একদম এয়া বতাহ চতাহ লৈ একদম তোমালে ৰখি আছিলো প্ৰথমে। বঢ়িয়া। কি জানা, যদি বাইদেউ বিয়া খাটত পূৰা চাদৰ মেখেলা হৈছে কিন্তু পূৰা কইনা কথাই লাগিলে হয় আজি। কি ক'বা আজি? তো গাইজ ফাইনেলি এতিয়া ভিতৰত মানে পূৰা এণ্ট্ৰি মাৰি দিছোঁ আৰু এইফালে এয়া আছে ইলেকশ্যনৰ কেণ্ডিডেট। কি ক'বা? মই নাৰ্ভাছ হৈ আছো বাট ষ্টিল কনফিডেণ্ট পুৰা আছে। সাপোৰ্ট ভাল হ'ব, ভাল হ'ব, ঠিক আছে। গৈ পেলাই এয়া আছে, কি ক'বা, পূৰা একদম বতল চালৈ একদম পুৰা মজা লাগি আছে। আশাবান দিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব। ছাপোৰ্ট কৰিব না? ঠিক আছে। আসিফ মেগনেজিয়াম ছেক্ৰেটাৰী দি আহিলো। ফাইনেলি এইফালে মাধুৰ্য আছে। ঠিক আছে, কৰিম দিয়া থাকা। তো এতিয়া মানে লাহে লাহেকৈ ইয়াৰ ভিতৰত পূৰা এণ্ট্ৰি মাৰি আছোঁ আৰু মানে চাই লওঁ, বুটটো দিম আৰু এতিয়া লাহে লাহে দিম। তো এতিয়া চাই লওঁ অলপ পৰিৱেশটো আৰু এইফালে আছে এয়া। কোৱা, হেৰি কোৱা, কিয় দিছে কি কথা? প্ৰেচিডেণ্টৰ কাৰণে জ্ঞান শিৱাগতি হয় নাম। ঠিক আছে। তো এইফালে ফাইনেলি গেট পাই গ'লোঁ আৰু এতিয়া ভিতৰত এণ্ট্ৰিটো দিম আৰু এইফালে ভিতৰৰ পৰা চেনি 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 মাই তোমাৰে হৈ মৰো। কোৱা। একদম সাপোৰ্ট কৰিবা। গাৰ্লছ কমন ৰুম লিপিকা দাস। মেগাজিন ছেক্ৰেটাৰী সাপোৰ্ট কৰিবা। হংসিত দেৱনাথ ইনডোৰ গেম ছেক্ৰেটাৰী। ইয়াৰি যায় ইমান ধুনীয়া ধুনীয়া কিউট কিউট বা চব। আউটডোৰ গেম ছেক্ৰেটাৰী। নিশ্চয়। মেগাজিন ছেক্ৰেটাৰী। এইফালে এয়া ৰক্তিম আছে, আকাশো আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম দাস। মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পদটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, সেয়েহে সহায় কৰিব বুলি আশা থাকিলে তুমিও সহায় কৰিবা দেই। মজা লোৱা। থেংক ইউ। নিশ্চয় থাকা। তুমি কিহত? মই অভিজিত বয়স্ক অভিজিত। ভিতৰত যাম। তো মানে পূৰা ফাইনেলি ভিতৰত এণ্ট্ৰিটো মাৰি দিলোঁ আৰু এতিয়া চাই ল'ম বুট চুট ক'ত দিছে আৰু কি কি ডকুমেণ্ট লাগে বাৰু লৈ আহিছোঁ বেগত। তো চাই ল'ম, পূৰা চাই দিওঁ ভিডিঅ'টো, ব'লক। তো গাইজ ফাইনেলি এয়া অলপ ৰেষ্ট লৈছোঁ আৰু এইফালে ভণ্টিহঁত আছে, হাইটা কৰি দিয়া। আৰু মানে পূৰা মছলা পূৰা খুৱাই পূৰা মুখ মিঠা কৰি দিলে মানে। তো এতিয়া অলপ মানে গৰম লাগিছে, অলপ পূৰা ৰেষ্ট লৈছোঁ, তাৰপিছত যাম আৰু অলপ পিছত লগৰখিনি আহিলে ভোট দিব। তো গাইজ ফাইনেলি কাগজ তুলিলোঁ আৰু এতিয়া ভোট দিব গৈ আছোঁ। তো পোৱালি মানে ইয়াত বহুত আছে। তো এইফালে নেহা আছে, মেঘালী এজনী আছে, এইফালে এজনী নেহা, পূৰা বান্দৰী এজনী চুনি লৈ আছে। তো এতিয়া গৈ আছোঁ, কাগজ তুলিলোঁ। তো চাই লওঁ কি হয় ভিতৰত। আৰু এইফালে চাব পাৰে বা ইমান ভিৰ চাওক নাই।
তো গাইজ ফাইনেলি আমি কলেজৰ পৰা আহিলোঁ আৰু ভোট চুট দিয়া হৈ গ'ল ঘৰতে তো এতিয়া অলপ ক'লে গৈ আছিলোঁ চাই থাকিব আৰু তো গাইজ ফাইনেলি আমি আহিছিলোঁ পাৰ্কত আৰু ইফালে ইয়াত দেখিছিলে সৰু পোৱালি কেঁচুৱা এয়া জল্লা জ্বলাইছে এইজনী কেঁচুৱা হাই কৰোঁ কি কৰিবি একো নকৰোঁ নিদিবিচোন দিমেইচোন দিম এই অংকুৰ এনেকৈ নকৰিবি ন তো গাইজ ফাইনেলি কলেজৰ পৰা আহিলোঁ আৰু এতিয়া মানে বাছ ৰখি আছে তো এতিয়া ঘৰলৈ যাম তো ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ চেনি